আমি যাবলৈ ওলাইছোঁ এফালে প্ৰতি বছৰ গৈ থাকোঁ আৰু ক'লৈ যাম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব দেই। সেয়া দেখিছেনে, সেয়া মাগুনী তেল ডিপুত আমি তেল ভৰাই ল'লোঁ অলপ। আমি আহিলোঁ আজি ধলপুৰৰ শ্ৰী শ্ৰী পেটুৱা গোসানী থানলৈ বুলি আৰু আহি পালোঁহি। পাই মেলি গোটেইখিনি মানে যিহেতু মানুহ আজি এতিয়া বৰ্তমান আমি সোনকালে আহিছোঁতো, মানুহ কম। এয়া দেখিছেনে, বহুত মানুহ কম। প্ৰত্যেকবাৰে আহোঁ দেৰি হৈ যায়, বহুত ভক্তৰ ভিৰ, সেইকাৰণে সেৱা কৰা বা চাকি জ্বলোৱা বহুত দেৰি হৈ যায়, সেইকাৰণে অলপ সোনকালে পালোঁহি। মানুহ বৰ্তমান কম আছে। আৰু এইফালে আহি আমি চাকি ধূপ কিনি ল'লোঁ আৰু কিনি মেলি লৈ এইয়া দেখিছেনে, থানৰ ভিতৰত সোমাই আমি চাকি জ্বলাবলৈ আৰম্ভ কৰিছোঁ। আৰু দেখিছে মোৰ ল'ৰাই, মই চাকি জ্বলাইছোঁ, সন্মুখতে বহি লৈছে, সি মানে ধূপ জ্বলাব। এইয়া দেখিছে, সি ধূপ জ্বলাইছে, মই এনেকৈয়ে চাকি জ্বলাই ল'লোঁ। আৰু চাকি জ্বলাই থকাৰ অৱস্থাতে সিফালে মানে মানুহজন আৰু দুজন বাবু আৰু আমাৰ ভাগিন কোকো, সিহঁতি হাঁহকেইটা হাতত লৈ ৰখি আছে। মানে হাঁহকেইটা যিহেতু ইয়াতে উৎসৰ্গা কৰিম, উৎসৰ্গা কৰি প্ৰভুদেৱৰ ওচৰতে আশীৰ্বাদ ল'ম আৰু আশীৰ্বাদ লৈ মেলি আজৰি হৈ আমি ইয়ালৈ আহিলোঁ। আহি দুটা ৰুমতে আমি দুটা ৰুম ল'লোঁ দেই, সৰু সৰু ৰুম দুটা ল'লোঁ। লৈ পেলাই আমি তাতে এইয়া দেখিছেনে বনাবলৈ আয়োজন কৰিছোঁ। এয়া কোমোৰা কাটি থোৱা আছে আৰু চাহ তাহ খাই লওঁ। এতিয়া খাই বৈ আজৰি হৈ আৰু খোৱা পৰিৱেশ আপোনালোকক নেদেখাওঁ চাগে দেই। আমি আশীৰ্বাদ লৈ চব বাবাই দিব, কিয় নিদিব। এতিয়া ঘৰমূৰা হ'লোঁ, অহা বছৰলৈ আকৌ আহিম। আহি পেলাই আমি সোমালোহি ঘৰত। আৰু যিহেতু ঘৰলৈ আহিছোঁ ন, কিনো নিম আৰু। সেয়া দেখিছেনে, ৰঙালাও আগ, জাতিলাও আগ, টেঙামৰা শাক আৰু কি লৈছে তাই লাকি, কি লৈছা? চেংমৰা আৰু মৰলীয়া। কি লৈছা? চেংমৰা আৰু মৰলীয়া শাক। বা চেংমৰা মৰলীয়া দেখিছে। আমাৰ কিন্তু গৰমীয়া অঞ্চলত মানে এই শুকান মানে কেঁচা চব্জিখিনি দেখিবলৈ নাই, সেইকাৰণে ঘৰলৈ আহিলোঁ যিহেতু। এইয়া ঘৰৰ পৰা বেছি দামী দামী বস্তু তই চেংমৰা আৰু সেই মৰলীয়া ল'লোঁ। মই ল'লোঁ টেঙামৰা শাক, মধুফুলেং। তাৰপিছত আমাৰ ডাঙৰজনীয়ে ল'লে, আপুনি কি ল'লে? হেৰি টেঙা কি মধুফুলেং ন? আমাৰ জাজনীয়ে ল'লে মধুফুলেং। তাৰপিছত আমাৰ মায়ে মোৰ কাণ দেখিলে নে ৰঙালাও আগ, জাতিলাও আগ একেলগে দেখিছেনে দিছে। কেইটামান লৈ যাওঁ, যিহেতু আমাৰ গৰমীয়া অঞ্চলটো একেবাৰে শুকান, সেইখিনি বস্তু পাবলৈ নাই, সেইকাৰণে দেখিছেনে ল'লোঁ। এয়া আৰু কোনে কি কৰিছে দেখাম দেই।